মানাস চেৰপাং সমষ্টি হিচাপে আগন্তুক যেটো 22 তাৰিখত যেটো নিৰ্বাচন হ'ব BTC নিৰ্বাচন সেইটো লৈ আমাৰ ইলেকশ্যন প্ৰচাৰ অভিযান চলাই আছে প্ৰচাৰ কৰি আছো আমি তো মানাস চেৰপাং হিচাপে তো আমাৰ বিফেপ দলে আজি চিয়ৰ আমি ক'ব পাৰো 100% আৰু ইয়াত মানাস চেৰপাং সমষ্টি হিচাপে এই অঞ্চলত মাইনাউচি যেটো বাজার ইয়াত বেছিভাগ বড়ো পপুলেটেড এৰিয়া সাইডত মুসলিম আছে বেলেগ জাতি আছে মততে এই অঞ্চলটো বেছিভাগে বড়ো এৰিয়া তো বড়োসকলৰ এটা কিবা আছে আশা আছে যে এই অঞ্চলৰ মাটিৰ পাত্তাটো সবে পাবলৈ সক্ষম হোৱা নাই সেই কাৰণে মই আমাৰ বড়ো ৰাইজক মই বড়ো ভাষাতে বুজাই দিছো যে আপোনালোকে মাটিৰ পাত্তা পোৱা নাই আমি দিম ফৰেষ্ট ৰুলাৰ্ছ এগত আণ্ডাৰত যেটো পাব লগা মাটিৰ পাত্তা সেইটো আমি চিয়ৰ 100% কৰি দিম বুলি আমি আশা দিছো অকল বড়ো নহয় সব জাতি জনগোষ্ঠী সবে পাব মাটি পাত্তা পোৱাৰ অধিকাৰ সবৰে আছে চুক্তি মতে এই হিচাপত আমি দি আইছো আৰু দিব ডি ভোটাৰ সন্দৰ্ভত আপোনালোকে না ডি ভোটাৰৰ ক্ষেত্ৰত আমাৰ বিফেপ দল হিচাপে স্পষ্ট মুছলিম সম্প্ৰদায়ৰ আৰু বেংগলী সম্প্ৰদায়ৰ বেছিকৈ ডি ভোটাৰৰ নটিছটো আহে তো আমি বিফেপ দল হিচাপে সেইটোৱে কৈছে আইনগতভাৱে চৰকাৰ অহাৰ পিছত আপোনালোকক যি ধৰণৰ সহায় কৰিব লাগে এই ধৰণত আমি সহায় কৰি যাম বুলি আমি বেংগলী সম্প্ৰদায় আৰু মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ লগত আমি কথা পাতি আছো আৰু আমাৰ ইস্তাহাৰত স্পষ্ট লিখা আছে যে সেই সমস্যাৰ ওপৰত সমাধানৰ ক্ষেত্ৰত যিটো সহায় কৰিব লাগে আইনগতভাৱে এই হিচাপত আমি যাম চন্দন ব্ৰহ্মক মই বড়ো হাৰিমু আফাদৰ আমাৰ প্ৰেচিডেণ্ট কৰিব ইলেকশ্যনৰ পিছত এইবিলাক ইলেকশ্যনৰ কথা বাদ দে মানে কালচাৰেল ডিপাৰ্টমেণ্ট যোৱাকালি দীপেন বড়োৰ যোনটো কৈছিলে আজি আপুনি মন্তব্য প্ৰকাশ কৰিব বুলি কৈছে দীপেন বড়ো মই আপচুৰ লগত লাগিব ইচ্ছা নাই ইহঁতে কি কৈ আছে কৈ থাকিব দিয়ক এইটো খাৰ ভাষণ দীপেন বড়ো আপুনি আপচুৰ নেতা হৈ কৈছে না UPPৰ নেতা হৈ কৈছে এইটো আগত স্পষ্ট কৰক আপুনি আপচু অফিসত এই UPPৰ জায়গা দি পেলাই আপনি যে কেম্পিং কৰি আছে এইটো বন্ধ কৰকচোন আগত UPPৰ অফিস ক'ত আছে আপচু অফিসতো UPPৰ এই আপচু অফিসৰ UPPৰ কৰি পেলাই আমাক একগোট হ'ব লাগে বুলি কোৱাটো এইটো কোনবা মানিব এইটোতো অসম্ভৱ কথা UPPৰে আপচু অফিসতে থাকি পেলাই আপচুৱে UPPৰ হৈ পেলাই একেলগে কাম কৰি আছে এই দীপেন বড়ো আপুনি বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট হয় মোক এনেকুৱা ক'বলৈ অধিকাৰ নাই আপুনি আৰামত থাকক আপচু প্ৰেচিডেণ্ট হৈ পেলাই কাম কৰি থাকক আপুনি একে ধৰণৰ UPPৰ সুৰ মিলাই পেলাই কথা ক'ব নালাগে আণ্ডাৰগ্ৰাউণ্ড বুলি কওক কি ইউজি আণ্ডাৰগ্ৰাউণ্ড কচোন কোন তাত কোন ইউজি চিনি নাপায় মই আণ্ডাৰগ্ৰাউণ্ডটোহে চিনি পাই মই আণ্ডাৰগ্ৰাউণ্ড আণ্ডাৰগ্ৰাউণ্ডে কৈছে আণ্ডাৰগ্ৰাউণ্ড যদি কৈছে মই এনচাৰ দিম আণ্ডাৰগ্ৰাউণ্ড কেবিনেট মন্ত্ৰী হয় এই নামটো চন্দন ব্ৰহ্মই দিছে আগতে 2005 চনতে দিয়া চন্দন ব্ৰহ্মই দিয়া নাম এই আণ্ডাৰগ্ৰাউণ্ডে আমাক কৈছেতো 6টা এইটো এখন UPPলে আমাৰ কথাটো বাদে UPPলে 6টা চিটটো নাপায়ে এইটো বহুত দূৰ কথা কোনোবা লাখ থাকিলে যদি ভাগ্যত থাকে একটা দুটা জিকিব পাৰি ইয়াৰ ওপৰত নাই জাম্বা প্ৰমোদ বড়ো কথা নদিবি এইটো জিৰ' চেহেৰা পাতিটো চালে এনে গম পায় কোনে জিকিব কোনে চৰকাৰ বনাব কোন কিমান হাৰিব কোন কিমান জিকিব এইটো যেতিয়া কথা কয় ইউজি ব্ৰহ্মৰ চেহেৰাটো ভালকৈ চাওকচোন এই চন্দন ব্ৰহ্মৰ চেহেৰাবিলাক ভালকৈ চাওকচোন আৰু মোৰ চেহেৰা চাওক এই ইউজি ব্ৰহ্ম ইউজিটো নহয় আণ্ডাৰগ্ৰাউণ্ড আৰু এই যে খাম্ফা আৰু এই চন্দন এই প্ৰমোদ বড়ো এইবিলাকৰ চেহেৰা পাতি চাওকচোন ইহঁতে চৰকাৰ বনাব পৰা এবছলুট মেজৰিটি পাই নাগে
চেহেৰাটো চালে এনে গম পায় দাদা আজি আপোনাক হেলিকপ্টাৰ এৰি থৈ গ'ল হেলিকপ্টাৰ কালি ড্ৰপিঙৰ কাৰণে তেল ভৰাইছোঁ মই যাম বা 2020 আপুনি ফেইল কৰিছিল আকৌ এইবাৰ ফেইল কৰিব বুলি ইউজি ব্ৰহ্মই কৈছে ধেৎ যাম ইউজি নহয় ৰে আণ্ডাৰগ্ৰাউণ্ড আমি ক'ব নোৱাৰো না নাই মই কৈছোঁ আপোনালোকক এই আণ্ডাৰগ্ৰাউণ্ড এই চন্দন ব্ৰহ্ম এই খাম্পা এই কি বুলি কয় এই প্ৰমোদ ইহঁতৰ চেৰা পাতিটো চাওকচোন ভালকৈ সাহস আছে নেকি ইহঁতে আমি চৰকাৰ বনাম বুলি ক'বলৈ এনে নামত ক'ব লাগে কৈ আছে এতিয়া কি সাহস নাই ক'ব লগা নামত কৈ আছে কিন্তু ভিতৰত যে চৰকাৰ নবনাব এইটো জানে ইহঁতে কি কিং মিখা থাকিব কিং বিফেপ আপুনি তাৰমানে কিং বিফেপ